নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। স্বৰচিত কবিতা। কবিতাটিৰ শিৰোনাম এনেকৈয়ে এদিন যদি মই হেৰাই যাওঁ। এনেকৈয়ে এদিন যদি মই হেৰাই যাওঁ, পাহৰি যাবা নেকি মোক তুমি চিৰদিনলৈ? স্মৃতিৰ কলহত ভৰাই বুকুত গাঁত খান্দি পুতি থবা মোক। মৰমত ফুলা ফুলেৰে সজাবানে মোৰ মৃতদেহ। ভাল পোৱাৰ দীৰ্ঘতম নদী উটুৱাই দিবানে মোৰ প্ৰেমৰ অস্থি। পিণ্ডদানৰ নামত দিবানে এমুঠি শব্দ। ছটিয়াই দিবানে এমুঠি অনুৰাগ। অনুৰাগ তুমিতো নহয় জানো? ভাল পোৱাৰ সূতাৰে বৈ ল'বানে স্মৃতিৰ কাপোৰ। বগা কাপোৰে মেৰিয়াই থবানে তোমাৰ হৃদয়। প্ৰেমৰ বুকুত বুকুত হৈ জুখিবানে তুমি এচামুচ ভাল পোৱা। বুকুৰ উঠানত সাগৰে সাঁতুৰি জি উঠিবানে তুমি? হে হে তুমি কান্দিছা? তুমিতো জানাই তোমাৰ চকুৰে নদী সাঁতুৰি ভাল নাপাওঁ মই। চকু পানীৰ বাটেৰে নাহো মই কেতিয়াও তোমাৰ কাষলৈ। মই আহিম তোমাৰ ওঠৰ বাটেৰে ভোকৰ একাহী স্মৃতি হৈ। যোৱাৰ পৰত মোৰ চকু দুটা দি যাম তোমাক। তুমি চাবা প্ৰেমৰ তিৰবিৰ আকাশ। সেই আকাশৰে উজ্জ্বল তৰাটো যদি মই হওঁ, ৰিঙিয়াই মাতিবানে তুমি? যোৱাৰ পৰত মোৰ কাণ দুখনত বতাহক দি থৈ যাম। শুনিম দুয়োৰে হৃদয়ৰ স্পন্দন আৰু শুনিম এফাকি প্ৰেমৰ নিতম।